জাৰ্ণি কৰি আছোঁ বৰ্তমান বৰপেটা ৰোডলৈকে ক'ত যাম বৰপেটা ৰোডত আহি আছে বৰপেটা ৰোড ষ্টেচন যাম একদম ইফালে আছে ড্ৰাইভাৰ ৰঞ্জিত হালৈ ইফালে আমাৰ ৰঞ্জিত হালৈ আছে ড্ৰাইভাৰ পাঁচপেট আমাৰ এই লাউগৌ গেট কুমাৰা গেট কৰোণা বিদায় দি আছে মাস্ক পিন্ধি মাস্ক নানিলোঁ দেখোন এইফালে চাওক বেল্ট মাৰি দি আছে বান্ধি ধৰি আছে যাইয়ে পাৰিব এইফালে চাওক আমাৰ ডেকা ৰেষ্টুৰেণ্টৰ মালিক শুই আছে এতিয়া এখন বললো হা রোহেদি দেখাং দে এই আগতে এই ভূতৰ তৰকাৰী ও নালগে আউগে আছেন পাম যে ভূতৰ তৰকাৰী থৈ লৈছা হা এই এখান গাড়ী তাতে হে ৰাখছি ভূতৰ তৰকাৰী এখান কাম নাই হল আউগে যা বেছি কে আউগে যা খাৱাৰ কাপড় আছে না ইফালে চাহ দোকান বিচাৰি পোৱা নাই আমাৰ হালৈ মালিক মানুহটো চাৰিখন গাড়ীৰ মালিক বাপা এই আমাৰ মাজত চাৰিখন গাড়ী চট্টাধিকাৰী ড্ৰাইভ কৰি আছে টেন্ট হাউচৰ মালিক কোন পাহি টেন এণ্ড ডেকৰাৰ চট্টাধিকাৰী য়েছ কোন পাহি টেন্ট হাউচ সাগৰ টেন্ট হাউচৰ চট্টাধিকাৰী আৰু চাৰিখন গাড়ীৰ চট্টাধিকাৰী তেখেতে ড্ৰাইভ কৰি আছে মই বৰ্তমান চাবা সময় নাই কবে খুন্দা লাগি যাব হোটেল ৰেষ্টুৰেণ্ট বিচাৰি হাবাদুৰি বৰপেটা ৰোডত হাবাদুৰি নিচিনা জেগাত মানে হেৰি বিয়া তুলনি বিয়া কিবা থাকিলে এখেতক কণ্টেক্ট যোগাযোগ কৰিব যোগাযোগ নম্বৰটো লৈ ল'ব 6001064924 000000 এইটো নম্বৰত কণ্টেক্ট কৰিলে পাই যাব কি টেন্ট হাউচ সাগৰ টেন্ট হাউচ কম দামতে কৰি দিয়ে এখেতে কেতিয়াৰ পৰা মানে টেন্ট হাউচটো আৰম্ভ কৰিছিল কিমান বছৰ হ'ল মোৰ বৰ্তমানকলৈকে 8 বছৰ ৰানিং চলি আছে আচ্ছা টেন্ট হাউচৰ আপোনাৰ কি মানে বস্তু লাগতিয়াল বস্তু কি মানে পোৱা যাব আপোনাৰ যিকোনো পোৱা যাব পাঠশালা দি যাম এদিন সোমাই যাম বস্তুখিনি কি পায় মানে উন্নত মানৰ যিকোনো বস্তু পোৱা যাব টেনশ্যন ল'ব নালাগে নামখিনি কৈ দিলে ভাল হ'ব মানে নামখিনি মানে নাম মানে আৰু কি আপোনাক যিটো লাগে সেইটোৱে পাই যাব জেনেৰেটৰ আছে না সব পাই যাব সবখিনি পাই যাব ডিজে পাই যাব সব আচ্ছা ৰান্ধি কৰাহি এইটো নম্বৰত যোগাযোগ কৰিলে পাই যাব আৰু মোৰ ভিডিঅ' চাই যিবিলাকে যাব তেতিয়াহ'লে কিমান % ডিছকাউণ্ট কৰি দিয়া ডিছকাউণ্ট বুলি ক'বলৈ গ'লে মানে বহুত ডিছকাউণ্টে থাকিব মানে এতিয়া ক'বলৈ গ'লে 40% থাকিব আৰু ডিছকাউণ্ট হয় আপোনাৰ নামটো কৈ মোৰ নাম শ্ৰী ৰঞ্জিত দাস কিন্তু মোৰ ফেচবুকত নাম আছে আৰু এই ইনষ্টাগ্ৰামত নাম আছে তনভীৰ হালৈ যদি কোনোবা আছে ফলো কৰি দিব তনভীৰ হালৈ ফলো কৰি দিব বৰ্তমান ব্যস্ত হৈ আছে তো বাইক কৰি আছে এলটো কাজি মহাৰাজ বনোৱা হ'ব ইয়াত চান্নিসা কমানো